ইহে সিহে পিঠি হেকি আঞ্জা খুৱাই কি হে কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ। আশা কৰোঁ আজি ভিডিঅ'টো খুবেই ভাল পাব। নম্বৰ সাঁথৰটো হ'ল, এনেকুৱা বাৰু কি আছে যি মাত দিলে আমাক ভয় খুৱাই, পোহৰ দি আমাক ৰাস্তা দেখুৱাই। এনেকুৱা বাৰু কি আছে যি মাত দিলে আমাক ভয় খুৱাই, পোহৰ দি আমাক ৰাস্তা দেখুৱাই। কি বাৰু উত্তৰটো কোৱাচোন ভাবিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল বিজুলী ঢেৰেকণি। বিজুলী মাৰিলে আমি ৰাস্তা দেখোঁ, ঢেৰেকণি মাৰিলে আমি ভয় কৰোঁ। 2 নম্বৰ সাঁথৰটো হ'ল, ভিখাৰী নহয় পইচা খোজে, ছোৱালী নহয় ভণ্টি বেগ ৰাখে। ভিখাৰী নহয় পইচা খোজে, ছোৱালী নহয় ভণ্টি বেগ ৰাখে। কি হ'ব উত্তৰটো ভাবকচোন আপোনালোকে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল বাছ কণ্ডাক্টৰ। বাছত উঠিলে কণ্ডাক্টৰে আমাক পইচা খোজে আৰু ছোৱালী নহয় কিন্তু লগত ভণ্টি বেগ ৰাখে। 2 নম্বৰ সাঁথৰটো হ'ল, এনেকুৱা কি পাত আছে যি পাত কেতিয়াও গছত নালাগে। এনেকুৱা কি পাত আছে যি পাত কেতিয়াও গছত নালাগে। কোৱাচোন উত্তৰটো আপোনালোকে ভাবি। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল হাৰা পাত, যি পাত কেতিয়াও গছত নালাগে। নম্বৰ সাঁথৰটো হ'ল, মাক থাকে দূৰত সন্তান জন্ম হয় লোকৰ ঘৰত। মাক থাকে দূৰত সন্তান জন্ম হয় লোকৰ ঘৰত। কি হ'ব উত্তৰটো কোৱাচোন ভাবিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল কুলি চৰাই। নম্বৰ সাঁথৰটো হ'ল, ইহে সিহে পিঠি সেকি আঞ্জা খুৱাই কিহে। ইহে সিহে পিঠি সেকি আঞ্জা খুৱাই কিহে। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো কেৰাহী। পিঠি সেকি আঞ্জা খুৱাই আমাক। বাৰু বন্ধু বান্ধৱীসকল, মই কোৱাৰ দৰে আপোনালোকে ভাবিছিল নে উত্তৰবোৰ? যদি ভাবিছিল তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব।